নমস্কাৰ কেনে আছে আপোনালোক বাৰু মই ভালেই আছোঁ দিয়ক আপোনালোক কওকচোন কেনে আছে আজি ইমান সাজি কাচি কিয় ওলাইছে জানে নাই আজি মানে কিটি পাৰ্টি ৰাখিছোঁ হা কিটি পাৰ্টি ৰবি পানী এগিলাচ আনচোন সেয়া আৰু কিটি পাৰ্টি ৰাখিছোঁ যোগাৰখিনি কৈ দিওঁ ছাগলী মাংস 4 পিচকৈ দিম হা আৰু মুৰ্গী মাংস 4 পিচকৈ দিম সেয়া আৰু দৈ মিঠাই সেইবোৰ দিম আৰু কেক দিম কেকটোত মানে আমাৰ এহেঁতৰ নাম লিখা হ'ব মোৰ নামটো আকৌ কি জানে নাই সুলনিয়া আমাৰ এহেঁতৰ নামটো আকৌ কি জানে নাই হেৰি বৰ টান পায় নামটো নিপন ডেকা সেয়া আৰু তেনেকৈ নামটো লিখি দিম আৰু কেকত মোৰ আৰু এহেঁতৰ নামটো আৰু মিঠাই চিঠাই আনিম মাছ আনিম বাৰু সেইবোৰ কিনি পেলাই সেয়া আৰু বহুত গাল মানুহ মাতিছোঁ সেয়া আৰু সেইকাৰণে যোগাৰ টোগাৰ কৰিম আৰু সেয়া আৰু ৰবি পানী গিলাচ আনচোন তাইক কওঁতে সময় যাব নিচিনা পাইছোঁ পাই সেয়া আৰু আজি ৰাতিপুৱাই মন্দিৰলৈ গ'লোঁ বুজিছে নাই মন্দিৰলৈ গৈ পেলাই আৰু বহানি নাপালোঁ নহয় তাৰপিছত বহানি ইমান খীনাই গৈছে মই কৈছোঁ বহানি আপুনি ইমান খীনাই গৈছে আমাৰ নিচিনা চাগে মাছ মাংস সেইবোৰ নেখায়েই সেইকাৰণে খীনাইছে ভাল বস্তু নেখায় যেন বহানি বাইদেউ কৈছে দিয়া খীনাইছোঁ সেনেকৈ গ'লগৈ মানুহজনী সেইবোৰ থওক এতিয়া যোগাৰখিনি কৰি আছোঁ আৰু পোলাও দিম আৰু সেইটো ক'বলৈ পাহৰি যাওঁ পাই মই সেয়া আৰু আজি ক'বচোন কেনেকুৱা লাগিছে মোক এই কাপোৰটো ন এই শাড়ীখন আমাৰ এখেতে আকৌ হেৰিৰ পৰা আনিছে দেলহিৰ পৰা এইটো বহুত দামী জানে নাই সেয়া আৰু আকৌ এইযোৰ আনিছে এইটো ইয়াৰ লগত পিন্ধিছোঁ আৰু সেয়া আৰু ৰবি আনচোন সেয়া আৰু সেই নানে বুজিছে নাই কথা এটা ক'লে নুশুনেই ভালকৈ সেয়া আৰু হ'ব দিয়ক হা নমস্কাৰ আকৌ যোগাৰখিনি কৰিব আছে নহয় নমস্কাৰ হা আহিছোঁ